মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ চাবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ গণিতৰ 2.1 অনুশীলনীৰ আৰু কিছুমান অংক। ইয়াৰ আগত আমি 1 নম্বৰ আৰু 2 নম্বৰ অংকবিলাক আমি কৰা শিকিছোঁ। আজি আমি চাম 3 নম্বৰ অংকবিলাক কেনেধৰণে কৰিম। ইয়াত লিখা আছে কি তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। মই ইয়াত এটা অংক কৰি দি চাম, তোমালোকে চাবা কেনেধৰণে কৰে। আমি প্ৰথমতে ইয়াত যিটো চলক দিয়া থাকিব এই চলকবিলাকৰ মানটো উলিয়াই ল'ব লাগিব। তাৰপিছত সেই মানটোৰ বাবে এই সমীকৰণটো সিদ্ধ হয় নে নহয় আমি সেইটো পৰীক্ষা কৰি চাব লাগিব। সেইটোৱে হ'ল ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। এতিয়া আমি ইয়াৰে এটা অংক লৈ চাম। মই প্ৰথমতে 3ৰ 2 নম্বৰটোৱে লৈছোঁ। এই 2 নম্বৰটোত আছে n/6 - 2/3 = n/3 + 5/6। প্ৰথমতে আমি চলকবিলাক একেফালে বাওপক্ষত হ'লে বাওপক্ষৰ ফালে লৈ লৈছোঁ। n/6 আৰু ইফালে আছে n/3, এইটো ধনাত্মক হৈ আছে, ইপিনে অহাৰ লগে লগে ঋণাত্মক হ'ব n/3। তাৰপিছত থাকিল ইফালে 5/6, এইটো সিফালে যোৱাৰ লগে লগে 2/3টো ধনাত্মক হৈ গ'ল। এতিয়া আমি 6 আৰু 3 যিহেতু এটা আনটোৰ ভাজক হয়, গতিকে ইয়াৰ লসাগু ল'লে 6 হৈ যাব। ভগ্নাংশৰ যোগবিয়োগ তোমালোকে নিশ্চয় জানা, তথাপিও মই কৈছোঁ 6ৰে 6 হৰণ দিলে 1, 1ৰে ওপৰ অৰ্থাৎ লৱক পূৰণ দিলে n, 3ৰে 6 হৰণ দিলে হ'ব 2, 2ৰে আকৌ ওপৰ লৱটোক পূৰণ দিয়া সেইটো 2n। এইপিনে ঠিক একেধৰণৰ ঘটনা 6, 5 + 4 কি হ'ল ইয়াতে আমি চাম 6 - n হ'ব, 6 5 4 9 হ'ব। এতিয়া আমি ইয়াক বজ্ৰ গুণন কৰি দি চাম। n × 6 - 6n, 6 × 9 6 9 গুণ 94, n = 54। 6টো ইফালে হ'লে ডিভাইডেড হ'ব, হৰণ হ'ব, গতিকে nৰ মান পালোঁ আমি 6 9 গুণ 94 -9, গতিকে আমি ইয়াতে nৰ মানটো পালোঁ -9। এতিয়া এই যে সমাধানটো আমি পালোঁ, এই মানটো ইয়াতে বহুৱাই দিলে আমাৰ অংকটো সিদ্ধ হয় নে নহয়, অৰ্থাৎ বাহুপক্ষ সৌপক্ষ দুয়োটা পক্ষ সমান হয় নে নহয় আমি চাওঁ। এতিয়া যদি আমি অংকটো আকৌ লিখোঁ এবাৰ, এইটো অংকই n/6 / 2/3 = n/3 + 5/6। ইয়াতে আমি nৰ ঠাইত -9 লিখি ল'ম। -9/6 - 2/3 -9/3 + 5/6। একেধৰণে আগৰ নিচিনাকৈ আমি লসাগু লৈ ল'ম। 6 - 9, 3 2 গুণ 6 2 2 গুণ 4, 6 3 2 গুণ 6 9 2 গুণ হ'ব 18 + 5 কি হ'ল ইয়াতে 6 - 9 -4, গতিকে দুটা মাইনাছ হৈছে -13, এইফালে 6 -18 + 5, অৰ্থাৎ ভাবা এনেকৈ যে তোমাৰ 18 টকা ধাৰ 5 টকা জমা হৈ আছে, তেতিয়াহ'লে কি হ'ব 13 টকা ধাৰ হৈ থাকিব। অৰ্থাৎ দুয়োটা ৰাশি আমি সমান পালোঁ। আমি কি পালোঁ এতিয়া যে বাওপক্ষ সমান সৌপক্ষ। তাৰমানে আমি বুজিব পাৰিম যে আমাৰ অংকটো শুদ্ধ হৈছে। গতিকে আমি nৰ মান পালোঁ -9, -9ৰ বাবে আমাৰ এই সমীকৰণটো সিদ্ধ হ'ব। এনেধৰণে আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। বাকীকেইটা অংক কৰিবা। ধন্যবাদ।